নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে 10 ফেব্ৰুৱাৰী, আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। গতিকে আজি আমাৰ বিদ্যালয়ত গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগৰ লগত জড়িত বিভিন্ন বিষয়ববীয়াসকল আহি ইয়াতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত উদযাপন কৰিছে আৰু তেওঁলোকৰ মাজত পেলুৰ বিষয়ত বিভিন্ন জ্ঞান দিবৰ কাৰণে চেষ্টা কৰি এখন অনুষ্ঠান আয়োজন কৰা হৈছে। গতিকে এই অনুষ্ঠানৰ কিছু অংশ মই আপোনালোকক ভিডিঅ' আকাৰে দেখাম আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সকলোকে আজি অভিনন্দন জনাইছোঁ। আমি জনাব বিচাৰিছোঁ যে আজি 10 ফেব্ৰুৱাৰী 2025 তাৰিখটো ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস হিচাপে উদযাপন কৰা হৈছে। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে প্ৰত্যেকখন বিদ্যালয়তে আমাৰ ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ কাৰ্যসূচী চলি আহিছে আৰু এই বৰ্ষত উপস্থিত ৰঞ্জিত হাজৰিকা ছাৰ, ৰাজবংশী ছাৰ, ছ'চিয়েল ৱেলফেয়াৰ আমাৰ বাইদেউ আছে, তাৰপিছতে শিক্ষা বিভাগৰ আমাৰ শিক্ষাগুৰুসকল উপস্থিত আছে। সকলোকে অনুৰোধ জনাইছোঁ বন্তি প্ৰজ্বলনৰ বাবে আগবাঢ়িবলৈ। মই আপোনালোকৰ আগত পৰিচয় পাই দিব বিচাৰিছোঁ গোলাঘাট জিলাৰ স্কুল হেল্থ বিভাগৰ শ্ৰদ্ধাৰ SDMNHO ডাক্তৰ ৰঞ্জিত হাজৰিকা ছাৰ। এইবাৰ মই আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ শ্ৰদ্ধাৰ মহকুমা স্বাস্থ্য ও চিকিৎসা বিষয়া ডক্টৰ দিলীপ ৰাজবংশী ছাৰ। আমাৰ মাজত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিছে মেলামৰা ছিনিয়ৰ কলেজৰ শ্ৰদ্ধাৰ অধ্যক্ষ সঞ্জীৱ বৰুৱা ডাঙৰীয়া। তেখেত ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত, তেখেতকো মই আপোনালোকৰ আগত পৰিচয় কৰিছোঁ। আমাৰ মাজত প্ৰায় সুখী হৈছোঁ শ্ৰদ্ধাৰ নবীন গোহাঁই ডাঙৰীয়া, তেখেত আজপুৰ ৰাজ্যিক কোষাধ্যক্ষ, তেখেতকো মই অভিনন্দন জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গোলাঘাট জিলাৰ DCM শ্ৰদ্ধাৰ জেছমিন ৰহমান বাইদেউক আপোনালোকৰ লগত মই চিনাকি কৰাই দিছোঁ। আমাৰ মাজত উপস্থিত আছে ICTSৰ ছুপাৰভাইজাৰ জনতা চাংমাই ডাঙৰীয়ানী, তেখেতকো আমি আদৰণি জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গোলাঘাট জিলাৰ RBSKৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ শ্ৰদ্ধাৰ ৰিমজিম হাতীবৰুৱা ডাঙৰীয়ানী আৰু শেষতে চিনাকি কৰাই দিছোঁ পূবালী হাজৰিকা বাইদেৱে গোটেই অনুষ্ঠানটোৰ কাৰণে যোগাযোগ কৰিছে। তেখেত হৈছে গোলাঘাট জিলাৰ ডিষ্ট্ৰিক্ট মিডিয়া আৰু আমাৰ মাজত উপস্থিত আছে ডাইনেমিক লিডাৰ আমাৰ ব্লকটোৰ BPM চন্দ্ৰমণি বৰা ডাঙৰীয়া সন্মুখত। আমাৰ মাজত উপস্থিত আছে BCM চাৰিঙীয়াৰ নিশান্ত বৰা ডাঙৰীয়া। প্ৰব্লেম বুলি কয় এবডমিনেল পেইন, তাৰপিছত দেখিব যে এবডমিনেল চিভিয়াৰ কেতিয়াবা পেলু হোৱা ল'ৰা ছোৱালীয়ে দেখিব অৰ্থাৎ মানে পেটৰ বিষ হয়। গতিকে পেটৰ বিষত ভুগিবলৈ হ'লে আপোনাৰ পেলুৱে ইনফেকশ্যন যেতিয়া কৰে তেতিয়া পেটৰ বিষ হয়। তাৰপিছত দেখিব ব্লটিং, কিছুমান মানুহে বমি কৰি আছে, বমি ভাৱ এটা হৈছে। বিভিন্ন ধৰণৰ বমিৰ দ্বাৰা আমাৰ এইখিনি পেলু হ'লে আমাৰ প্ৰব্লেম আহিব পাৰে। কিছুমানৰ ডায়েৰিয়া হয়, কিছুমানৰ পনীয়া শৌচ হয়, মানে পেলু থাকিলে কিছুমানৰ পনীয়া শৌচ হয়। তাৰপিছত দুৰ্বল অনুভৱ কৰে, ফেটিক হয়, তাৰপিছত লাহে লাহে ৱেইট লছ কৰে, তাৰপিছত কেতিয়াবা জ্বৰো হ'ব পাৰে, মূৰৰ বিষো হ'ব পাৰে, তাৰপিছত আটাইতকৈ মেমৰি লছ হ'ব পাৰে। আটাইতকৈ ডাঙৰ পেলুৰ দ্বাৰা হোৱা বেমাৰটোৱে হ'ল আমাৰ চিষ্টোচাৰ্কইড'ছিছ বুলি কয়। কেতিয়াবা ব্ৰেইনত ওপৰত উঠি ব্ৰেইনত আমাৰ এফেক্ট কৰে, যাৰ দ্বাৰা মানুহজন মানে কি হ'ব পাৰে, কনভালচন মাৰিব পাৰে, হ'ব পাৰে, মানুহজন লাহে লাহে অজ্ঞান হৈ যাব পাৰে। গতিকে পেলুৰ দ্বাৰা যথেষ্ট আমি ক্ষতি হ'ব পাৰে আৰু আমি এগৰাকী পেলুৰ আক্ৰান্ত ব্যক্তিসকল তেওঁলোকে এনিমিয়াত ভুগিব পাৰে। এই পেলু দৰৱ খালে আমাৰ একো অনিষ্ট নহয়। এটা কথা কি, মানুহে কয় যে পেলু দৰৱ ওপৰা উপৰি এটা দুটা হৈ গ'লে বিপদ। আমি স্কুলত আমি এলবাণ্ডাজল টেবলেট পেলু আমাৰ পেটৰ পৰা নাইকিয়া কৰিবৰ কাৰণে আমি খালোঁ। তাৰপিছতে আমাৰ ভণ্টিসকল আছে, নখ দীঘলকৈ ৰাখা নেকি? নেইল পলিচ লগাবলৈ হয় নাই? দীঘল নখ
তাৰপিছতে খোৱাৰ আগত হাত ধোৱা নাই কেনেকৈ ধোৱা চাবোনেৰে আৰু পানী নালাগে কেনেকৈ ধোৱা বাৰু হাতখন তোমালোকৰ স্কুলত আগলে হাত ধোৱাৰ প্ৰক্ৰিয়াটো শিকাইছে নাই কোনে শিকাইছে ছাৰে এতিয়া কোনে ভালকে দেখুৱাব পাৰিব সেকেন্ড স্টেপ আমি এনেকৈ কৰোঁ লেফ্ট তাৰপিছত এনেকৈ কৰোঁ এইটো কৰোঁ গোটেইকেইটাৰ হাততে আঙুলিতে এনেকৈ কৰোঁ তাৰপিছত প্ৰথম আকৌ এনেকৈ কৰোঁ আকৌ এনেকৈ কৰোঁ এনেকৈ কৰোঁ সেইটো আছিলে কি মানুহ এজনৰ নাম মনত ৰাখিব কৈছো সুমন কে SUMAN তোমালোকৰ লগত সুমন বুলি কোনোবা আছে নাই সুমনৰ নামটো মনত ৰাখিবা কে মানে কুৰ্মী হা কুৰ্মীৰ কে সুমনৰ প্ৰথম S মই দেখাই কৈছো কৰি যাব হা S মানে চিধা হাতখন কিয়ালো চাবোন ঘঁহিলো চিধা এইটো চিধা S মানে হাতখন চিধা তাৰপিছত ইউ উল্টা এইটো উল্টা এইপিনে হয়নে তাৰপিছত এম ফৰ মুঠা মুঠি হয়নে মুঠি হয়নে মুঠি হ'ল এম তাৰপিছত কি আছিলে এ ফৰ আঙুঠা মানে এইটো হয়নে পুৰা আঙুঠা এয়া এনেকৈ ধুলো তাৰপিছত এৰ পিছত এন ফৰ নাখুন বা নখ হয়নে এইকেইটা নখকেইটা নখ তাৰপিছত কে ফৰ কালাই মানে কি মণি বন্ধ হয়নে সেইটো মই ওপৰত কৰি তোমাক তলত কৰিবা দেই দেখাব কাৰণে এনেকৈ সেইটো হ'ল তাৰপিছত গোটেই ঘঁহি হৈ গ'ল চাবোন হ'ল হয়নে ৰানিং ৱাটাৰ কিবা পানী ঢালি দিব হয়তো টেপৰ তলত হাতখন ধুনীয়াকৈ ধুম চাবোনখিনি যাব তাৰপিছত এইটো পইচা ৰ'ব লাগিব এইটো পইচা কিয় হাতৰ পৰা যিখিনি লেতেৰা পানী আছিলে এই কিলাকনি বৈ যায় এইটো পইচা শুকাব দিম কাপোৰে মোহাৰিব নালাগে এনেকৈ হ'ব তেতিয়াহ'লে আজি তোমালোকে পিছত খাবা আজি আমি অনুষ্ঠানটোৰ কাৰণে পাঁচজন ছাত্ৰ ছাত্ৰীক সন্মুখলৈ অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবলৈ তেওঁলোকে এলবাণ্ডাজল টেবলেটটো আজি গ্ৰহণ কৰে টেবলেটটো খোৱা নিয়মটো জানানে ভাত খাইছা কথা ক'ব খুজিছোঁ ৰাজবংশীয়ে কোৱা কথাখিনিক এটা কাউন্সেলিং বুলি শব্দ আছে হয় নহয় সেইটো হ'ল কাউন্সেলিং মই হেল্থৰ কাউন্সেলিঙৰ কথাই ক'ব কৈছোঁ তাতে সকলোক তাত পেলুদৰব সোমাই যাব আমাৰ যে মানুহ কিছুমানে কাউন্সেলিং দিয়ে গাঁৱত কাউন্সিলৰজন তাৰমানে আপোনাক বুজাই দিয়ে তোমালোকক বুজাই দিয়ে কথাটো শুনিবা যে তুমি এইটো কৰিবা এইটো নকৰিবা এইটো বুজাই দিয়ে নহয় জানো কৰিবা নকৰিবা বুজাই দিবৰ কাৰণে মানুহজনৰ সেইটোত তেওঁ নিজে অভিজ্ঞ হ'ব লাগিব নাই মই কি ক'বলৈ গৈ আছোঁ গম পাবা তোমালোকে যে কৰিব লাগিব বা নালাগিব এই কামটো কৰিবলৈ আমাক কিছুমান মানুহে বুজাই থাকে নহয় জানো এজন মানুহে কৈ থাকে আপুনি আমুক কৰিলে ডাক্তৰ হ'ব তামুক কৰিলে ইঞ্জিনিয়াৰ হ'ব তেওঁ নিজে ডাক্তৰ নহয় ইঞ্জিনিয়াৰ নহয় তেওঁ মেট্ৰিক পাছ মানুহে সেইটো আনক কাউন্সেলিং দিয়ে সেইটো ভুল কথা আমাৰ হেল্থৰ ক্ষেত্ৰতো সেই কাউন্সেলিংটো গণ্ডগোল হৈ আছে এতিয়া এই পেলুদৰব লৈ আমুক ৰাজমুখে ক'লে খাব পাৰি নোৱাৰি প্ৰশ্নবোৰ যিবোৰ আহি থাকে পেলুদৰবতকৈ সাংঘাতিক দৰৱ আমি খাই থাকোঁ খালি পেলুদৰবটো বিপদজনক বুলি ভাবোঁ বুজিছে নহয় পেলুদৰবটো বিপদজনক বুলি ভাবোঁ তাতকৈ বিপদজনক দৰৱ আমি ডাক্তৰে জনা স্বাস্থ্যৰ ভালৰ বাবে তাতকৈ বিপদজনক দৰৱো আমি খাই থাকিব তাতকৈ বেছি ছাইড এফেক্ট দৰৱ থকা দৰৱো আমি খাব লগা হয় কিন্তু আমি পেলুদৰবটো খাবলৈ ভয় কৰোঁ এই ঘটনাটো আছে পেলুদৰব খালে আমুক নিয়ম পালন কৰিব লাগিব নেকি এই কাউন্সেলিংবিলাক কোনে দিয়ে
গাঁৱৰ অজ্ঞ এজনে, সেইটো শুদ্ধ কথা নহয়। কাউন্সেলিংটো দিব লাগিব বিষয়টোৰ সম্পৰ্কত জ্ঞান থকা মানুহে। আছাই কিন্তু মেডিকেল নলেজ নাই, কিন্তু তেওঁ এটা নলেজ আছে, তেওঁ আপোনাক বা তোমাক কোনটো শুদ্ধ ৰাস্তাৰে লৈ যাব পাৰে সেইটো দেখুৱাব। প্ৰতি 1000 জনসংখ্যাৰ মাজত এগৰাকী আশা আছে। আমাৰ হেল্থ ৰিলেটেড যি সমস্যাই নহওক, স্বাস্থ্যজনিত যি সমস্যাই নহওক, সকলো ক্ষেত্ৰত প্ৰথম আমি আশাৰ পৰামৰ্শ ল'ব লাগিব। আশাই পৰ্যায়ক্ৰমে লৈ গৈ থাকিব। গতিকে আমাৰ গাঁৱৰ আমুকে কৰিব নাপায় পায়, সেইটো শুদ্ধ কাউন্সেলিং নহয়। প্ৰথম পৰ্যায়ত একদম ন্যূনতম হ'লেও কাউন্সেলিং দিব আশাৰ পিছত আমাৰ নিয়েৰেষ্ট যিটো আয়ুষ্মান আৰোগ্য মন্দিৰ আছে তাত যাব। আয়ুষ্মান আৰোগ্য মন্দিৰৰ পিছত যদি এখন মিনি PHC আছে তাত যাব। মিনি PHCখনৰ পিছত ব্লক PHC আছে তাত যাব। তাৰপিছত চিভিল হস্পিটেল আছে তাত যাব। তাৰপিছত আমি যাব লগা হ'লে মেডিকেল কলেজ যাম। এইটোৱেই স্বাস্থ্যৰ শুদ্ধ। স্কুলত আছিলোঁ, তেতিয়া পেলু দৰৱ খুৱাবলৈ আহিছে বুলি ক'লে আমি ভয়তে ক'ৰবাত লুকাই থাকোঁ বা কিবা ধৰণৰ তেনেকুৱা মানে আমাৰ কোনো এৱাৰনেছ নাছিলে বা কিবা নাছিলে, আমি তেতিয়া ভয় খাওঁ। কিন্তু এতিয়া দেখিছোঁ যি ধৰণে ইমান এটা সুন্দৰ পৰিৱেশত আমাৰ ছাত্ৰ ছাত্ৰীসকল বা শিশুসকলৰ কাৰণে যিটো পদক্ষেপ লৈছে তেখেতসকলে কৰিব লাগে সেই বিষয়ে পৰামৰ্শ বা আহ্বান কৰিছে যে প্ৰত্যেক বছৰত আমি 6 মাহৰ মূৰে এডজকৈ তাৰমানে এটাকৈ আমি পেলু দৰৱ ল'ব লাগে। আৰু পেলু কাৰণে কি কি ৰোগ হ'ব পাৰে সেইখিনি বিষয়েও আমাৰ অভিজ্ঞ লোকসকলে তোমালোকক উদ্দেশ্যি সুন্দৰকৈ ব্যাখ্যা কৰিছে যে স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে পেলুৰ কাৰণে বিভিন্ন ৰোগ হ'ব পাৰে। ধন্যবাদ। একেবাৰে শেষত বৃক্ষৰোপণেৰে আজিৰ এই সুন্দৰ কাৰ্যসূচীৰ অন্ত পেলোৱা হয়। আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব।